নমস্কাৰ 4 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব ইউনুছ তামুলীলৈ মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী মিয়াৰ নেতা ইউনুছৰ ৰক্ষা নাই নিৰ্বাচনৰ পিছতে ইউনুছ তামুলীৰ জেল যাত্ৰা নিশ্চিত এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় ইউনুছ তামুলীৰ স্থায়ী ঠিকনা হ'ব কাৰাগাৰ সাংবাদিকক মাতিহে বৰবৰ কথা কয় ইউনুছ তামুলীয়ে এবাৰ মোৰ সন্মুখত কথা কৈ দেখুৱাওক ইউনুছ তামুলীৰ দৰে মানুহক গুৰুত্ব দিব নালাগে ইউনুছ তামুলী ফাল্টু মানুহ ইউনুছ তামুলীক ৰাস্তালৈ ওলাব নোৱাৰা কৰি দিম ইয়াৰ পাছৰ খবৰ এবাৰ উজনিৰ পৰা মিয়া খেদিবলৈ ওলাই আহিল সাধাৰণ জনতা দল সংগঠনৰ পাছত খলোক আহিছে মিয়া খেদিবলৈ মিয়া খেদা সংগ্ৰামক পূৰ্ণ সমৰ্থন খিলঞ্জীয়া জনসাধাৰণৰ উজনিত এটাও মিয়াক থাকিবলৈ নিদিও ভাড়াঘৰৰ পৰা বিচাৰে নি খেদা হ'ব মিয়া মানে চুৰ ডকাইত ধৰ্ষণকাৰী মিয়াক খেদিবই লাগিব মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন দল সংগঠনক ধন্যবাদ খিলঞ্জীয়াৰ দুলীয়াজান শিৱসাগৰ চৰাইদেউত আৰম্ভ মিয়া খেদা অভিযান এই সংগ্ৰামত নিজকে নিয়োগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান অসমত মিয়াৰ আগ্ৰাসন আৰু প্ৰব্ৰজন দিনক দিনে বৃদ্ধি পাইছে মিয়া নেখেদিলে অসমীয়া অসমতেই স্থান নাপাব মিয়াৰ কাৰণে সুৰক্ষিত নহয় অসমৰ জীয়াৰী আৰু বোৱাৰী পৰৱৰ্তী খবৰ মিয়াক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষত সংখ্যালঘু সংগ্ৰাম পৰিষদ CMৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সৰ্বোচ্চ ন্যায়ালয়ত অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়াক লৈ মন্তব্যৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষত সংখ্যালঘু সংগ্ৰাম পৰিষদ ঘৃণাসূচক মন্তব্যৰে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰিছে CMে সাংবিধানিক পদবীত থাকি এটা জনগোষ্ঠীক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে উজনিত সংখ্যালঘুক টাৰ্গেট কৰা হৈছে CMৰ ঘৃণাসূচক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা লওক অসম আৰক্ষীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক লিখিত আবেদন প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াৰ পাছৰ খবৰ অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা অহা 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ এই ঘোষণা ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচীও ঘোষণা কৰা হৈছে শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ হিট এণ্ড ৰানৰ শাস্তিমূলক আইন বাতিলৰ আহ্বান শ্ৰম কোড বাতিলৰো দাবী ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ লগতে দাবী জনা হৈছে এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰো দাবী 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী এই দাবীকেইটা মানি নললে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে দিবলৈছো আন এটা খবৰ প্ৰবীণ ভাই টুগাৰীয়াক গ্ৰেপ্তাৰ কৰক অসমলৈ আহিলে জেলত ভৰাওক টুগাৰীয়াক এগৰাকী সাম্প্ৰদায়িক ব্যক্তি সংবিধানৰ বিৰুদ্ধে কথা কোৱা ঐক্য সংহতি বিনষ্ট কৰা মুছলমানৰ বিৰুদ্ধে বিগবাস্প বিয়পাই থাকে টুগাৰীয়াই দ্বিতীয়বাৰ যদি অসমলৈ আহে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক টুগাৰীয়াক অসমখন প্ৰবীণ টুগাৰীয়া বাপেকৰ সম্পত্তি নহয় আমাৰ পূৰ্বপুৰুষে তেজ দি ভাৰত স্বাধীন কৰিছিল ভাৰতত যিমান টুগাৰীয়া অধিকাৰ আছে সিমানেই মিয়াৰো অধিকাৰ আছে টুগাৰীয়াক এইদৰে উভতি ধৰিছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে টুগাৰীয়াই কৈছিল মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব পাচলি মিয়া ব্যৱসায়িক বৰ্জন কৰক মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব বাহন মিয়াৰ গেৰেজতো নিষেধাজ্ঞা জাৰি কৰা হৈছিল অসমে অকলে যুঁজিব নালাগে ভাৰত চৰকাৰ লগত আছে বুলি মন্তব্য কৰিছিল প্ৰবীণ ভাই টুগাৰীয়াই অসম আৰক্ষী CRPF BSFকে ধৰি প্ৰতিটো বিভাগক আহ্বান জনোৱা হৈছিল 24 ঘণ্টাৰ বাবে এমাৰ্জেঞ্চিৰ প্ৰয়োগ কৰিব বাংলাদেশী বিচাৰক গাঁৱে গাঁৱে সোমাব ৰাষ্ট্ৰীয় বজৰং দল দুমাহৰ ভিতৰত গাঁৱে গাঁৱে হিন্দু সজাগতাৰ সভা অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী টুগাৰীয়া হিমন্ত বিশ্ব শৰ্মা এক হৈ বাংলাদেশী খেদিবলৈ সাজু আন এটা খবৰ ৰাজ্যবাসীৰ বাবে এটা বৃহৎ নিৰ্দেশনা আহি পৰিছে অহা 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ উচ্চ প্ৰাবল্যৰ স্পীকাৰ মাইক্ৰফোন ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা আগন্তুক HSLC পৰীক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ নিশা আৰু পৰীক্ষা চলি থকা সময়ত কাৰ্যকৰী হ'ব এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত অব্যাহত থাকিব এই নিৰ্দেশনা
প্ৰথম পৰ্যায়ত বজালী আৰু কামৰূপ জিলাত জাৰি কৰা হ'ব এই নিৰ্দেশনা। সুবিধা অনুসৰি অন্য জিলাতো জাৰি কৰা হ'ব এই নিৰ্দেশনা। 163 নং ধাৰা অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। ৰাজ্যবাসীৰ বাবে এই বৃহৎ নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ পাছৰ খবৰ, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই বিৰোধীক সহায় কৰে। অকপট স্বীকাৰোক্তি অতুল বৰা। সীমিত সংখ্যক আসনতেহে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি অসম গণ পৰিষদে? সভাপতি অতুল বৰাই কি ইংগিত দিলে জানো আহক। দেৰগাঁও সমষ্টিত 100% বিজেপিৰ প্ৰাৰ্থী থাকিব। খুমটাই মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰি এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে মঙলবাৰে দেৰগাঁৱত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। দেৰগাঁও নৰেন শৰ্মা সোঁৱৰণী পথাৰত অগপৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে অনুষ্ঠিত হয় বিশাল সংকল্প সমাৰোহ। উক্ত সমাৰোহত অংশগ্ৰহণ কৰে প্ৰায় 1500 সহস্ৰাধিক অগপ কৰ্মীয়ে। এই সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয়, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিলে বিৰোধীয়ে সুবিধা পাব তথা বিৰোধীৰ সহায় হয়। আজি অনুষ্ঠিত সংকল্প সমাৰোহ কেন্দ্ৰীয় সমিতি সিদ্ধান্ত মৰ্মে অনুষ্ঠিত হৈছে। সময়ে সময়ে এনে সংকল্প সমাৰোহ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছোঁ। এই সমাৰোহৰ জৰিয়তে দলৰ কৰ্মীসকলক আমি মনৰ কথা কৈছোঁ আৰু তেওঁলোকৰ কথাও শুনিছোঁ। ই দলৰ কৰ্মীসকলক উৎসাহিত কৰিব। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰসংগত অগপৰ সভাপতিগৰাকীয়ে কয়, কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ মাজত ঐক্য নাথাকে, অনৈক্য দেখা পোৱা যাব। এইবাৰ বিধানসভা নিৰ্বাচনত বিৰোধী ধূলিক্ষাত হ'ব। দেৰগাঁও সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ আঁত ধৰি অতুল বৰাই কয়, 2016 আৰু 2021ত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছে। যদিহে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰা হয় তেতিয়া বিৰোধী সুবিধা হয়, অৰ্থাৎ বিৰোধীক সহায় কৰা হয়। সেয়েহে সকলোবোৰে আলাপ আলোচনাৰ মাজেৰে সমাধান হ'ব। তেওঁ লগতে কয়, অসম গণ পৰিষদে নিৰ্বাচনলৈ টঙালি বান্ধিছে আৰু এই নিৰ্বাচন অসম গণ পৰিষদৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্বাচন। কোনে ক'ত খেলিব আমি এতিয়াই কৈ দিব নোৱাৰোঁ। আলাপ আলোচনা মত বিনিময়ৰ মাজেৰে এয়া আনুষ্ঠানিকভাৱে কোৱা হ'ব। আনহাতে অসম গণ পৰিষদে যে সীমিত সংখ্যক আসনতেহে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া আজি অতুল বৰাই মন্তব্যত স্পষ্ট হৈ পৰে। লগতে অগপৰ সভাপতিগৰাকীয়ে কৰ্মীসকলক উদ্দেশ্যে কয়, অসমত আঞ্চলিকতাবাদ আছে আৰু ভৱিষ্যতেও থাকিব। উল্লেখযোগ্য যে 15,000ৰো অধিক লোকৰ সমাগমেৰে নৰেন শৰ্মা সোঁৱৰণী পথাৰত অনুষ্ঠিত অগপৰ সংকল্প সমাৰোহত অগপৰ সভাপতি অতুল বৰাকে ধৰি অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক প্ৰদীপ হাজৰিকা, ভৱেন্দ্ৰ নাথ ভৰালীকে ধৰি আদি কৰি কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। ইয়াৰ পাছৰ খবৰ, মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা। মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কৰা হৈছে। বিজেপি নেতা ইউমনাম খেমচান্দ সিং হ'ব মণিপুৰৰ মুখ্যমন্ত্ৰী। মণিপুৰৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ইউমনাম খেমচান্দ সিং। মণিপুৰত প্ৰায় এবছৰে বলবৎ হৈ আছে ৰাষ্ট্ৰপতি শাসন। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত বলবৎ হৈছিল ৰাষ্ট্ৰপতিৰ শাসন।